নমস্কাৰ, মোৰ নাম লক্ষিতন দেৱী। মই উদালি ব্লকৰ এটা আত্মসহায়ক গোটৰ সদস্য হয়। মই আত্মসহায়ক গোটত সোমোৱাৰ পিছত মোৰ বহুতো উন্নতি হৈছে। প্ৰথমে মই ইয়াৰ পৰা RF পাইছিলোঁ। RFৰ পৰা মই সৰুকৈ এটা টেইলাৰিং দোকান খুলিছিলোঁ। টেইলাৰিংখনৰ পৰা মই বহুতো উন্নত কৰি তাৰপিছত মই যেতিয়া বিয়ৰ পৰা CIF ল'লোঁ। CIF লোৱাৰ পিছত মই লাহে লাহেকৈ এটা গ্ৰচাৰী দোকান খুলিলোঁ। গ্ৰচাৰী দোকানত মোৰ হাজবেণ্ড আৰু মই দুয়োজনে থাকোঁ। আৰু তাৰপিছত তাৰ লগতে মই এটা পাঞ্জাৱ নেশ্যনেল বেংকৰ CSP ল'লোঁ। বৰ্তমান মই CSPটো লৈ বহুত উন্নতি কৰিছোঁ। CSP মই বহুত ওপৰলৈ আগুৱাই নিছোঁ। আৰু CSPখন লোৱাৰ বিশেষ মোৰ কাৰণ আছিলে গাঁৱৰ মহিলাসকলক বেংকৰ সুবিধাটো ঘৰে ঘৰে গৈ দিয়া। যিবিলাক মহিলাই বেংকলৈ আহি দিনটো সময় নষ্ট কৰি নিজৰ কামখিনি নষ্ট হয়, ঘৰৰ ল'ৰা ছোৱালীক এৰি আহিব লাগে বা বেংকলৈ আহি কেতিয়াবা কাম হয় কেতিয়াবা নহয়, সেই মহিলাসকলক মই ঘৰে ঘৰে গৈ যাতে বেংকৰ সুবিধাখিনি দিব পাৰোঁ। ঘৰতে যাতে তেওঁলোকে টকা উইড্ৰল কৰিব পাৰে, একাউণ্ট খুলিব পাৰে, ডিপজিট কৰিব পাৰে, লগতে SHG যিবিলাক লোন হয়, লোনবিলাকৰ ৰিকভাৰী কৰিব পাৰে, সেইখিনি সুবিধা দিব পৰা হ'লোঁ বৰ্তমান মই। আৰু ইমানখিনি কৰি আমাৰ অসম চৰকাৰে তাৰ লগতে গোটৰ মহিলাসকলক বহুতো সুবিধা দিছে, যেনেকৈ অৰুণোদয় দিছে, PM কিষাণ আৰু বিভিন্ন ধৰণৰ SHG গোটৰ পৰা SHG থাকোঁতে বেংকৰ লোন বহুতখিনি সুবিধা দিয়াৰ বাবে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ।